বন্ধুসকল, আমাৰ বিশ্বব্ৰহ্মাণ্ডখনত বিভিন্ন ধৰণৰ ৰহস্যৰে ভৰা আৰু আমি ইয়াক যিমানে গভীৰভাৱে জানিবলৈ চেষ্টা নকৰোঁ কিয় ই সিমানেই ইয়াৰ কথাবোৰ আৰু বেছি ৰহস্যৰে ভৰা হৈ গৈ থাকে। তেন্তে বন্ধুসকল, আহক তেন্তে আমি এই ভিডিঅ'টোৰ পৰা আমাৰ ব্ৰহ্মাণ্ডৰ কিছুমান ৰহস্য আৰু ফেক্টৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ আহক। ফেক্ট নম্বৰ 1। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে আমাৰ ব্ৰহ্মাণ্ডৰ কোনো বস্তু স্থায়ী নহয়, লাগিলে ই সৰু ধূলিকণাৰ পৰা লৈ আমাৰ ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰলৈকে। এই সকলোবোৰ গতিশীল আৰু পৰিৱৰ্তনশীল। আমাৰ পৃথিৱীয়ে সূৰ্যক পৰিক্ৰমা কৰি ঘূৰি আছে, ঠিক তেনেকৈ আমাৰ এই চন্দ্ৰই আমাৰ পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰি আছে। ঠিক তেনেকৈ আমাৰ এই সূৰ্যই আমাৰ সকলো গ্ৰহক লৈ বা আমাৰ সৌৰজগতখনক লগত লৈ আমাৰ আকাশীগংগা বা মিল্কী ৱে গেলেক্সিক কেন্দ্ৰ কৰি ঘূৰি আছে। আৰু ঠিক তেনেদৰে আমাৰ এই মিল্কী ৱে গেলেক্সিয়েও বা মন্দাকিনীয়েও আমাৰ ব্ৰহ্মাণ্ডখনক লগত লৈ বা কোটি কোটি গ্ৰহ নক্ষত্ৰক লগত লৈ আমাৰ বিশ্বব্ৰহ্মাণ্ডত প্ৰতি ছেকেণ্ডত 552 কিলোমিটাৰ গতিত গতি কৰি আছে। আৰু এই গতিত আমাৰ এই ব্ৰহ্মাণ্ডখনে আমাৰ ওচৰ চুবুৰীয়া আকাশীগংগা বা এণ্ড্ৰমেডা গেলেক্সিক আৰু বা দিব্যানিক আৰু 6 অৰব বছৰৰ পিছত খুন্দা মাৰি দিব। কিন্তু আপোনালোকে এইটো কথা চিন্তা কৰিব নালাগে, তেতিয়ালৈকে আমাৰ এই পৃথিৱীখন অস্তিত্বত নাথাকে। ফেক্ট নম্বৰ 2। বন্ধুসকল, আমাৰ বৈজ্ঞানিকসকলে আমাৰ ব্ৰহ্মাণ্ডত সাঁতুৰি থকা এক পানীৰ এক বিশাল ভাণ্ডাৰক বিচাৰি উলিয়াইছে। এই পানীবোৰ ভাপৰ আধাৰত বিশাল পৰিমাণে মহাকাশত সাঁতুৰি আছে। আৰু আপোনালোকে এইটো কথা শুনি আচৰিত হ'ব যে আমাৰ পৃথিৱীৰ মহাসাগৰবোৰত থকা পানীৰ তুলনাত ই 130 ট্ৰিলিয়ন গুণতকৈও বেছি পানী মহাকাশত সাঁতুৰি আছে। ফেক্ট নম্বৰ 3। বন্ধুসকল, আমাৰ মহাকাশচাৰীসকলে মহাকাশলৈ গ'লে তেওঁলোকে 2 চেণ্টিমিটাৰ ওখ হৈ আহে। ইয়াৰ কাৰণ হৈছে মহাকাশত যিহেতু মধ্যাকৰ্ষণ শক্তি নাথাকে, সেইবাবে আমাৰ শৰীৰৰ ৰাজহাড়ডালৰ জইণ্টবোৰ ঢিলা হৈ যায়, যাৰ ফলত মহাকাশচাৰীসকলে শৰীৰটো তেওঁলোকৰ বেছি পোন হৈ যায় বা তেওঁলোক ওখ হৈ যায়। ফেক্ট নম্বৰ 4। মহাকাশখনত সম্পূৰ্ণৰূপে নিস্তব্ধ, কাৰণ যিহেতু আপোনালোক সকলোৱে জানে যে ধ্বনি বা শব্দ গতি কৰিবৰ কাৰণে যিহেতু মাধ্যমৰ প্ৰয়োজন, আৰু মহাকাশত ধ্বনি গতি কৰিবৰ কাৰণে যিহেতু কোনো ধৰণৰ বাতাবৰণ বা জলবায়ু নাই, সেইবাবে মহাকাশ বা ব্ৰহ্মাণ্ডখন সম্পূৰ্ণৰূপে নিস্তব্ধ। সেইবাবে আমাৰ মহাকাশচাৰীসকলে মহাকাশত কথা পাতিবৰ বাবে বা এজনে সিজনৰ লগত কমিউনিকেট কৰিবৰ কাৰণে ৰেডিঅ' তৰংগৰ ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 5। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে আমি সদায় দেখি থকা জোন বাই বা চন্দ্ৰটো প্ৰতি বছৰে আমাৰ পৰা বা পৃথিৱীৰ পৰা 1.5 ইঞ্চি দূৰ হৈ গৈ আছে। আৰু এনেদৰে যদি এই চন্দ্ৰটো দূৰ হৈ গৈ থাকে, বৰ্তমান এই গতি কম হ'লেও আৰু বহু লাখ লাখ বছৰৰ পাছত চন্দ্ৰ পৃথিৱীৰ পৰা বহুত দূৰ হৈ যাব। ফেক্ট নম্বৰ 6। বন্ধুসকল, আমি যদি সূৰ্যটোক এখন ক্ৰিকেট ফিল্ড বুলি ভাবোঁ আৰু আমাৰ পৃথিৱীখনক তাৰ তুলনাত ফিল্ডত পৰি থকা এটা মটৰ মাহৰ সৰু গুটি বুলি ভাবিব পাৰোঁ, কাৰণ আমাৰ পৃথিৱীখন ইমানেই সৰু যে আমাৰ এই সূৰ্যত আমাৰ পৃথিৱীৰ দৰে বহুত লাখ লাখ গ্ৰহ এই সূৰ্যটোত সোমাই যাব। ফেক্ট নম্বৰ 7। বন্ধুসকল, আপোনালোক সকলোৱে ব্লেক হোলৰ নাম শুনিছে চাগে। ব্লেক হোল হৈছে আমাৰ মহাকাশত থকা এনে এক দৈত্য বা বস্তু যি তাৰ ওচৰলৈ অহা যিকোনো বস্তুক ই নিজৰ ফালে আকৰ্ষণ কৰি তাক ধ্বংস কৰি দিব পাৰে। আৰু এই ব্লেক হোলৰ গুৰুত্ব আকৰ্ষণ শক্তি ইমানেই শক্তিশালী যে পোহৰকো তাৰ মাজেৰে পাৰ হৈ যাব নিদিয়ে। আৰু এটা ব্লেক হোলে সম্পূৰ্ণৰূপে এখন ব্ৰহ্মাণ্ডকো নিজৰ ফালে আকৰ্ষণ কৰি বা টানি নি তাক ধ্বংস কৰি দিব পাৰে। তো বন্ধুসকল, আপোনালোকৰ এই ফেক্টকেইটাৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব। আৰু এনেধৰণৰ নতুন নতুন আমেজিং ফেক্টৰ কথা জানিবলৈ মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় আই অসম।